ৰাতি আমি বৰষুণ আহিছে গোপাই গোটেই গুৱাহাটীখনত ৰাতি আপোনাৰ এটা ভূমিস্খলন হ'ল আৰু এওঁলোকৰ মানুহৰ আগতে আমি কোৱা আছিলে যে এইবোৰ ভূমিস্খলন হ'ব বৰষুণ আহিলে তেওঁলোকে গুৰুত্ব নিদিলে একো আৰু ৱালখন দিছে এনে জাষ্ট টেম্পৰেলি দিছে তাৰ ফলতে ওচৰ চুবুৰীয়া দেখিছে ঘৰটো ভাঙি গ'ল বাথৰুম গুচি গ'ল আজি ৰাতি চাগে বৰষুণ তেওঁলোকৰ ঘৰো গুচি যাব দেখিছে আপোনালোকৰ ৱালখন ভাঙি গ'ল টেম্পৰেলি ৱাল দিছে বাথৰুমটো তেওঁলোক গুচি গ'ল আজি ঘৰৰ আধা গৈছে তলখিনি আজি ৰাতি চাগে বৰষুণ দিলে গোটেইখিনি গুচি যাব এইখিনি আপোনাৰ জ্যোতিষী দৰণ্টা কাপত নিয়াৰ জ্ঞান স্কুল হয় আৰক্ষীক জনাইছোঁ আৰক্ষীয়ে গুৰুত্ব দিয়া নাই ওপৰৰ বোলে হয় বুলি কৈ দিছে ভাঙিল মানে কি তেওঁলোকে মাটিখন কাটিছে ইমান 30 ফুট দ'কৈ মাটি কাটি দিছে সিহঁতে কাটি কিনে ৱালখন দিছে টেম্পৰেলি দিছে ইমান ভালকৈ নিদিল ৱালখন এতিয়া আমাৰ এই বাসিন্দা গোটেইবোৰ এতিয়া চিন্তা যিমান ঘৰ আছে আৰু যোৱাকালিতে এওঁলোকৰ গ'লে বাথৰুম গুচি গোটেইখিনি গুচি গ'ল আৰু আজি ঘৰৰ গোটেই আধা গৈছে যদি গোটেই বৰষুণ দিয়ে আৰু কালিৰ দৰে ঘৰতো যাব তেওঁলোকৰ হয় আমাৰো অসুবিধা আছে আমাৰ কুঁৱাৰ পাৰো গুচি গ'ল আমি দিছপুৰ থানা আপোনাৰ আণ্ডাৰত যে আপোনাৰ উদালবাগ থানা আছে এৰিনা দাস ল'ৰাৰ নাম বিকাশ দাস হয় 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 আমাৰ ঘৰত আমাৰ কুঁৱাৰ পৰা গুচি গ'ল গোটেই আজি ৰাতি চাগে আমাৰ বৰষুণ দিলে এওঁলোকৰ ঘৰ যাব আমাৰ কুঁৱা গুচি যাব হয়তো লাগিব দিয়কচোন আপোনালোকে দেখিছে কেনেকৈ ভূমিস্খলন হৈছে আৰু ওচৰ চুবুৰীয়া যারা গৈছে তেওঁলোকৰতো টোপনি নাই কালি ৰাতিৰ পৰা আৰু ঘৰৰ আধা গুচি গৈছে আজি গোটেই ৰাতি চাগে বৰষুণ দিলে ঘৰটো গুচি যাব